হেল্ল' এণ্ড নমস্তে এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই সৰস্বতীয়ে আৰু আজি বিয়া আৰু লগতে বাৰ্থডে পাৰ্টি এখন খাবলৈ যাম আৰু বিয়াটো অকণ বেলেগ ধৰণৰো হয় জনাম বাৰু আপোনালোকক ব'লক আজি মোৰ লগত বিয়া খাবলৈ যাওঁ এইফালে কইনা আৰু কইনাৰ বায়েক প্ৰিয়ম এইফালে বৌ এইফালেও বৌয়ে আৰু বিয়ানৰ মাক এইফালে আমি এনেকৈ বিয়া খাবলৈ ৰেডি আৰু আগলৈ দেখাই গৈ থাকিম চাই যাব এয়া ষ্টেজত উঠি গ'লোঁ বৌহঁতৰ লগত ফটো তুলি পিনি তাৰপিছত আকৌ কেক কাটিবলৈ ৰেডি কৰি আছোঁ তাৰপিছত কেক কাটিবলৈ লওঁতেই পোৱালীক কেমেৰা দি দিছোঁ দেই এইফালে ল'ৰাইহে মোৰ ভিডিঅ'টো অকণমান শ্বুট কৰি দিছে আৰু কেক কাটিবলৈ ৰেডি হৈ আছোঁ আৰু কেক কাটি থাকোঁতে কথা এটা এইবাৰ মন কৰিছোঁ আপোনালোকে মন কৰিছে চাগে নাজানো যেতিয়া কেক কাটিবলৈ ৰেডি কৰিছোঁ এইফালে ফটোৰ প'জো দি আছোঁ মানে ৰেডিও কৰি আছোঁ লগতে একদম ফটোৰ বাবে প'জো দি আছোঁ চেণ্ডেল লগাই লৈ একদম কেক পূৰা ৰেডি হৈ গ'ল টেবুল চেবুলত সজাই ল'লোঁ তাৰপিছত কেণ্ডেলখিনি জ্বলাবলৈ লৈছোঁ কেণ্ডেলখিনি জ্বলাই থাকোঁতেই কোনোবাই ক্ৰেকাৰো সেইফালে বেক চাইডত ফুটাই দিলে কিন্তু ক্ৰেকাৰটো ফুটাই এটা ভুল হ'ল ওচৰতে ফুটোৱাৰ কাৰণে কেকত গৈ সেই ক্ৰেকাৰৰ পলিথিনখিনি লাগি ধৰিলে পলিথিনখিনি লগাৰ কাৰণে অকণমান অসুবিধা হ'ল বাৰু কেকটো কাটিবলৈ পিছত খাওঁতে আপোনালোকে যদি গুৰুত্ব দিছে গম পাব বা আগতে কিছুমানে গম পাই চাগে নেক্সট টাইমৰ পৰা মই এইটো ভুল নকৰোঁ বুলি মনতে ভাবি লৈছোঁ তাৰপিছত এয়া ৰেডি হৈ মেলি কইনাৰ কেক কাটা ৰেডি একচুৱেলি তাইৰ বিয়া আগতে হৈ গৈছিলে আজি তাইৰ বাৰ্থডে কিন্তু ৰিচেপশ্যন দিয়া হোৱা নাছিলে বুলি কৈছিলে দাদাহঁতে সেইকাৰণে তাই ডিমাণ্ড কৰিছিলে যে আজিৰ দিনটোতে তাইক ৰিচেপশ্যনটো কৰি দিব লাগে বাৰ্থডে প্লাছ বিয়া সেইকাৰণে কৈছিলোঁ যে বাৰ্থডেৰ লগতে বিয়া এখনো খাম বুলি তাকে কৈছিলোঁ আপোনালোকক আগতে চ' এইফালে কেক কাটিবলৈ ৰেডি তাই কেক কাটিলে কেক কাটি চবকে খুৱাই মেলি তাৰপিছত আমি একদম ভিডিঅ' শেষ কৰি একদম নাচাত লাগি যাম আৰু চাই গৈ থাকিব আপোনালোকে যদি চাই ভাল পায় মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খাবলৈ গৈ আছোঁ দেই দেখোন বিয়া মানে কি খানাহে আৰু এইফালে কইনাৰ বাইক এইফালে বহিলে বৌহঁতে পুৰা দবাই খাব দেই নেৰিব ল'ব একদম আহি গৈছোঁ দেই এইফালে আমিও সেইফালে বহি লওঁ খাবলৈ আহি গৈছোঁ ইয়াত আমাৰ দৰা কইনা বুলি কৈছোঁ দেই আজি এনেকৈ আগতে জীৱন মানে বিয়া পতা নহ'ল সেইকাৰণে আজি ষ্টেজত বহি অকণমান অনুভৱ কৰিবলৈ চেষ্টা কৰিছে কেনেকুৱা এটা অনুভৱ হয় আমাৰ দাদা বৌ কইনাৰ মাক দেউতাক আহি পাই গ'ল বিয়া খাবলৈ এইফালে আমাৰ দাদা গোপাল দা চাই গৈ থাকিব দেখাই গৈ কি হয় আৰু এইফালে আমাৰ খুৰীহঁতে ওচৰৰ চবেই নাচিছে বিহু একদম লাষ্টত বহুত ফূৰ্তি হ'ল বিয়াত আৰু গোটেই গানখিনি দেখাব পৰা নাই কাৰণ কপিৰাইট লাগি যাব সেইকাৰণে দেখাব নোৱাৰিলোঁ গোটেইখিনি চ' এয়া মোৰ হেয়াৰ ষ্টাইল অকণমান দেখাই লৈছোঁ আপোনালোকক আৰু লগতে কইনাৰ বায়েক মুনুৰ লগত এইফালে কইনাৰ লগত তাৰপিছত এয়া বাবু আৰু কইনা তাৰপিছত আকৌ বাইকৰ লগত আকৌ এইফালে মোৰ ভণ্টি হয় এনেকৈ ফটো কেইটামান লৈ স্মৃতি হিচাপে ৰাখি আজিৰ ভিডিঅ'টোত ইয়াৰে পৰা বিদায়